হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি মই বনাব লৈছোঁ ভেদাইলতা, নৰসিংহ আৰু কণীৰে এখন জোল। এতিয়া মই আমাৰ বাৰীতে আছে নৰসিংহ, সেইটো ছিঙি আছোঁ। নৰসিংহৰ গোন্ধটো যে মোৰ বহুত ভাল লাগে। ইয়াত নৰসিংহ ছিঙা হৈ গ'ল। এইফালে এতিয়া কণী আৰু আলু বইল হ'ব দিম। এইফালে কেপচিকাম এইবিলাক কাটি ল'লোঁ। এইফালে কুকাৰতে বইল হ'ব দিছোঁ। এইফালে ভেদাইলতাৰ নৰসিংহটো পেষ্ট বনাই লওঁ। তাৰপিছত কেৰাহী গৰম হ'ব দিলোঁ। দি পেলাই তাত তেল দিলোঁ। তেলখিনি গৰম হোৱাত তাত কণীকেইটা দি দিলোঁ। নিমখ হালধি দি ভাজি ল'ম কণীকেইটা ভালদৰে। তাত কণীকেইটা থৈ ল'লোঁ। লৈ কিনে সেই তেলতে পিঁয়াজ দিলোঁ, জলকীয়া দিলোঁ। এইফালে কেপচিকামখিনিও দি দিলোঁ। দি পেলাই অলপ টাইম ভাজি আলুখিনি দি দিম তাত। আলুখিনি অলপ ভাজি তাত আদা ৰহুন পেষ্টটো দি দিলোঁ। তাৰপিছত নিমখ দিলোঁ, হালধি গুড়ি, এইফালে আৰু জিৰা গুড়িটো দিম। অলপ লাৰি কিনে এইফালে জিৰা গুড়িটো দিলোঁ। তাৰপিছতে জলকীয়া গুড়ি দিলোঁ। তাৰপিছত ইয়াতে মিট মছলা অলপ দিলোঁ। দি পেলাই অলপ টাইম লাৰি দিলোঁ ভালদৰে। তাৰপিছত ভেদাইলতা জোলটো দি দিলোঁ তাত। দি পেলাই অলপ টাইম ভালদৰে লাৰিব লাগিব। তাৰপিছত এইখিনি উতলিব দিম। কি ধুনীয়াকৈ উতলি আছে। এনেকুৱাকৈ উতলি আহিলে তাত কণীকেইটা দি দিম। কণীকেইটা দি দিলোঁ। তাৰপিছত এইফালে ভাইটিৰ কাৰণে আলু আৰু ভেন্দিও অলপ ভাজিম বুলি ভাবিছোঁ। এইফালে তেলত আলু দি দিলোঁ, ভেন্দিও দি দিলোঁ। এইফালে আৰু নিমখ, হালধি এইবিলাক দি দিম ইয়াতেও। অলপ জিৰা গুড়িও দি দিলোঁ ইয়াতে সোৱাদ হ'বৰ কাৰণে। ভাইটিয়ে বহুত ভাল পায়। এইবিলাক ভাজি আছোঁ। এইখিনি এই আমাৰ আলু ভাজিও হৈ গ'ল। এইফালে আমাৰ ডিমৰ জোলখিনিও হৈ গ'ল। ভেদাইলতা জোলটো এয়া ৰেডি হৈ গ'ল। বাই বাই।